এখন ছেকেণ্ড হেণ্ড মোবাইল দোকানত ইয়াত অনলি পাব আপোনালোকে এণ্ড্ৰইড মোবাইল ফোন আৰু ইয়াত আইফোন নাপায় অনলি এণ্ড্ৰইড মোবাইল ফোন পাব দাদা নমস্কাৰ পোনপ্ৰথমে নমস্কাৰ এড্ৰেছটো দিব আপোনাৰ এড্ৰেছ এইটো নাওকাটা হয় নাওকাটাটো চবে চিনি পায় নাওকাটা মেইন চহৰ মানে আপোনাৰ হাইস্কুল যিফালে আহে গমে পায় হাইস্কুল লাইনে অলপমান 1 মিটাৰো নালাগে অলপমান আহিলে লিখা আছে চাইনবোৰ্ড মা পদুমী ষ্ট'ৰ মানে ছেকেণ্ড হেণ্ড মোবাইল অল পাব আপোনাৰ আইফোন 1+ পাব কিন্তু আইফোন 1+ মই ইমান ষ্টক নাৰাখোঁ কাৰণ আমাৰ ইয়াত ইমান চেল নহয় কাৰণ পইচাবিলাকতো বহি থাকে কিন্তু অৰ্ডাৰ লাগিলে আনি দিওঁ তথাপি নৰ্মেলি 1-2 পিচ থাকে মোৰ তাত আজি নাই বাৰু বিক্ৰী হ'ল কিন্তু এণ্ড্ৰইডৰ এভেইলেবল পাব ষ্টাৰ্টিং 2000 টকাৰ পৰা মিনিমাম 10, 12, 13, 14,000লৈকে পাব আৰু যদি আপোনাক আইফোন লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে দাদা আৰু লগ মানে আপোনাক আনি দিব যি লাগে ঘণ্টাৰ ভিতৰত আইফোন হওক 1+ হওক পাই যাব নাওকাটা আৰু এতিয়া আমি ষ্টাৰ্টিং কিমানৰ পৰা আছে সুধিম দাদা কিমানৰ ষ্টাৰ্টিং মিনিমাম 2000ৰ পৰা আহে 2000ৰ পৰা ষ্টাৰ্টিং আহি যায় আপোনালোকৰ কণ্ডিশ্যনবিলাক দেখাই দিয়া কণ্ডিশ্যনবিলাক যিহেতু আছে এই চাওক এইটো ৰেডমি মোবাইল কিমান জিবি ৰেম এইটো 6 GB ৰেম মানে 128 ষ্ট'ৰেজ এইটো 6 মান্থ ৱাৰেণ্টি থাকিব ছামথিং 7000 মান আহি যাব এইটো একদম নিউ কণ্ডিশ্যন মোবাইল পুৰা ঠিক ঠাক আছে আপোনালোকে আহক লৈ যাওক অতি সোনকালে মানে ষ্টক নাথাকে যিহেতু আৰু বাকী কি মোবাইল আছে বাকী তোমাৰ এতিয়া 1+ৰ বাহিৰে আইফোনৰ বাহিৰে এণ্ড্ৰইডৰ A to Z আছে তোমাৰ ৰেডমি মানে ৰেডমি নোট 10 পকো F10 এইবিলাক অল টু Z আছে আৰু যিখিনি লাগে মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে কি অফাৰ দিব যদি যিটো মোবাইলৰ দাম যদি 3000 থাকে যদি কয় তোমাৰ ভিডিঅ' চাই আহিছে তেতিয়াহ'লে 200 টকা হ'লে মই ডিছকাউণ্ট লগাই দিম যদি কয় মই ইউটিউবত ভিডিঅ' চাই আহিছোঁ মই 200 টকা হ'লে ডিছকাউণ্ট আপোনালোকে আহক ডিছকাউণ্ট আছে অলপমান মোৰ ভিডিঅ' চাই আহক আৰু কল নাম্বাৰ দি থাকোঁ আপোনালোকৰ বাকীটো যিহেতু দেখাই আছোঁ আপোনালোক ইমান আছে মানে এভেইলেবল হৈছে মাল আৰু এতিয়া আমি দেখোন ভিভো মোবাইল এইটো চাওঁ নিউ কণ্ডিশ্যন মোবাইলবোৰক এইটো কিমান আহিব প্ৰাইচ এইটো 6000ত আহি যাব 6 GB ৰেম 128 ষ্ট'ৰেজ গেমিক্স মোবাইল হয় এইবিলাক একদম নিউ কণ্ডিশ্যন ভাল আছে মানে আৰু এইটো পকো মোবাইল কিমান এইটো তোমাৰ 8 GB ৰেম 256 GB মেমৰি মোটামুটি ছামথিং 8000ৰ পৰা আহি যাব টেনশ্যন নাই এইটো গেমিক্স মোবাইল হয় পুরো নিউ কন্ডিশন আছে আপোনালোকে আহক লৈ যাওক অতি সোনকালে যেহেতু ষ্টক মাল নাথাকে অতি সোনকালে চেল হৈ যায় লগ আৰু এইবোৰে আৰু গাইজ যদি আপোনালোকৰ আইফোন বিচাৰে আইফোন লাগে আইফোন X বা আইফোন 12 আইফোন 13, 14 সকলোবোৰ পাব আইফোন 6 আইফোন 7 সকলোবোৰ পাব আপোনালোকে আগে অৰ্ডাৰ কৰিব লাগে যিহেতু অনা নাই মোবাইল এতিয়া ষ্টকত নাই আৰু যদি আপোনালোকক লাগে তেনেহ'লে দাদাজনক যাই কিনে তাত আলোচনা কৰা দোকানখনত আৰু ডিছক্ৰিপশ্যনত ফোন নম্বৰ দি আছে আৰু ইয়াত স্ক্ৰীণতো আহি থাকিব আপোনালোকে বা কল কৰিব তাত যাই কিনে আলোচনা কৰিব আপোনালোকে অতি সোনকালে দি দিব মানে 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত দি দিব আপোনালোকে আইফোন এণ্ড্ৰইড মোবাইল বিচাৰে মানে এণ্ড্ৰইড মোবাইলৰ ষ্টক এভেইলেবল হৈ আছে মাল আৰু যিকোনো হওক OnePlus এণ্ড্ৰইড OnePlus ৰেডমি আৰু পকো আৰু যিবোৰ লাগে আৰু সকলোবোৰ পাব তাত এভেইলেবল হৈ আছে আৰু পূজাৰ আগত যিহেতু আৰু নতুনকৈ মাল আহিব পূৰা ষ্টক ফুল হৈ যাব আইফোন হওক OnePlus হওক চব পূৰা নিব এণ্ড্ৰইড মোবাইল আৰু আইফোনো আহিব তাত একদম আপোনালোকৰ মোবাইল দি ভিৰ হৈ থাকিব আৰু আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম আমি তাত যাই আৰু এতিয়া যিহেতু আপোনালোকক দেখালোৱে কম পৰিমাণৰ মোবাইল আৰু এতিয়া ষ্টকত আছিল মানে পৰহি আছিল যেতিয়া চেল হৈ গ'ল পুৰা গোটাই কালি হৈ গ'ল আমি তাৰপাছত গ'লোঁ অলপ মাল মানে আপোনালোকৰ যিকোনো ধৰণৰ মোবাইল তাত আপোনালোকক পাই যাব অৰ্ডাৰ কৰিলে হ'ল বা দাদাজনক ফোন কৰি হওক আপোনালোকৰ দোকানখনত যাই কিনেও আপোনালোকক কৰিব পাৰে বাছ আপোনালোকৰ মোবাইলবিলাকত বিলো থাকিব আৰু ৱাৰেণ্টি গেৰেণ্টিও থাকিব তাত বিন্দাছ আহক লৈ যাওক খুব ধুনীয়া কণ্ডিশ্যন 6 মাহ ৱাৰেণ্টিও আছে কিছুমান আৰু একদম কম পৰিমাণে লগ আৰু এইবোৰে আছে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব